সকলোতে গম পায় আমি আছিলোঁ বিজনেছত ঘৰলৈ বুলি উভতি যাওঁতে ৱাটাৰ পাৰ্ক এটা দেখিছিলোঁ। ৱাটাৰ পাৰ্কত মই গান ধুবলৈ আহিছিলোঁ। ই কি কৰে লাষ্টত আপোনালোকে নিজে কি গান ধুবলৈ উভতিয়ে গৈছিলোঁ। আহি পিনে আকৌ তেনেকৈ ৱাটাৰ পাৰ্কত টিকেট এটা কাটিলোঁ। টিকেট দুটা দাম হৈছে 1000 টকা, পাৰ পাৰ্চন 500 ৰাইজ। আৰু তেনেকৈ টিকেট কাটি পিনে এটা সোমাই গ'লোঁ ৰাইজ। এতিয়া বোলক আপোনালোকে মিউজিক এটা ভিডিঅ'টো এনজয় কৰক। তলৰ কেইটাততো একোৱে নাছিলে, ওপৰৰ কেইটাত গ'ল ন ফাটি গৈছে ৰাইজ। আৰু এইটো আছে আমাৰ যোৰহাট মৰিয়নি দকলঙীয়া ৰাইজ। আৰু ইয়াত আহিলোঁ ধুনীয়াকৈ গা ধুবৰ কাৰণে, মানে গৈছিলোঁ বিজনেছৰ কাৰণে, আহি ধুনীয়াকৈ গা পাহে ধুই ল'লোঁ ৰাইজ। আৰু ছোৱালীবোৰ চাওকচোন, ছোৱালীবোৰ ধুনীয়াকৈ নাচি বাগি আছে, আমাৰ মুকুলেহে নমানে দেখিছে ৰাইজ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ৰাইজ, পানী তলা ভিডিঅ'টো। বাৰু এতিয়াও বহুত টাইম আছে ৰ'ব, এতিয়াও ঘৰলৈ যাম বাৰু। ধুনীয়াকৈ গা পা ধুই এতিয়া ৰেডি ৰাইজ, এতিয়া যাওঁ ঘৰলৈ বুলি ৰাইজ। বাৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। সকলোৱে ছাবস্ক্ৰাইব ফ'ল' কৰিব নাপাব আজিলৈ, মানে বাই।